নমস্কাৰ বন্ধুসকল, আসাম মটিভেটিং চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আমাৰ জীৱনত সকলোৰে সুখ আৰু দুখ পৰিস্থিতি আহে। এই সুখ দুখৰ পৰিস্থিতি কিয় আহে জানেনে আপোনালোকে? এই সুখ দুখৰ পৰিস্থিতি এটাই শক্তি আমাৰ জীৱনত প্ৰভাৱ পেলায়। এই শক্তিটো কি আৰু কেনেকৈ জীৱনত প্ৰভাৱ পেলায়, যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক। নিশ্চয় আপোনালোকৰ জীৱনত আগবঢ়াত সহায় হ'ব বুলি মই আশা কৰোঁ। বন্ধুসকল, আমাৰ জীৱনৰ সকলো পৰিস্থিতিত এটাই শক্তিয়ে প্ৰভাৱ পেলায়। হয় বন্ধুসকল, এটাই শক্তিয়ে প্ৰভাৱ পেলায়। এই শক্তিটো হৈছে আমাৰ মনৰ চিন্তা শক্তি। মানুহে যেনেকৈ চিন্তা কৰে ঠিক তেনেধৰণে চৰিত্ৰ হয়। যেনেকৈ বীজৰ পৰা এটা গছ হয়, ঠিক তেনেদৰে যিটো আমাৰ জীৱনৰ কাৰ্যবিলাকতো চিন্তাৰূপী বীজ থাকে। সেই গছ ডাঙৰ হৈ দুটা ফল দিয়ে, সেয়া হৈছে আমাৰ সুখ আৰু দুখ। তিতা গছ যদি আপুনি ৰোপণ কৰে তেনেহ'লে তিতা ফল পাব, আৰু মিঠা গছ যদি ৰোপণ কৰে তেনেহ'লে মিঠা ফল পাব। স্থিতি ভাল বেয়া এই সকলোবোৰ আমাৰ চিন্তা তথা মনোভাৱৰ দ্বাৰাই হয়। ধৰি লওক আপোনাৰ এটা বাগিচা আছে, সেই বাগিচাটো যদি আপুনি চাফ চিকুণ নকৰাকৈ, লালন পালন নকৰাকৈ যদি অপ্ৰয়োজনীয় গছ বন উঠিবলৈ দিয়ে তেনেহ'লে সেই বাগিচাখন নিশ্চয় জংঘল হ'ব। ঠিক সেইদৰে আমাৰ মনৰ বাগিচাখনো আমি যদি চাফ চিকুণ নকৰাকৈ নেতিবাচক চিন্তা, ভুল অশুদ্ধ চিন্তাবিলাক যদি আমি মনত ৰাখোঁ তেনেহ'লে সেই বাগিচাৰ নিচিনাই আমাৰ জীৱনতো দুখেৰে ভৰা হ'ব। যদি আমি ইতিবাচক চিন্তাৰে, শুদ্ধ চিন্তাৰে, আমি সুন্দৰ চিন্তাৰে আমি মনটো যদি সজাই ৰাখোঁ তেনেহ'লে নিশ্চয় আমাৰ জীৱন সুখী হ'ব আৰু আনন্দ হ'ব। কোনো এটা পৰিস্থিতিত যেনেকুৱাই আমাৰ চৰিত্ৰ হওক, সেয়া আমাৰ আন্তৰিক চিন্তাৰে ফল হয়। এক্সাম্পল, এজন ব্যক্তিৰ জেলত থকাৰ কাৰণটো হৈছে তেওঁৰ অপৰাধী। তেওঁৰ পৰিস্থিতিয়ে বা তেওঁক ভাগ্যই বনোৱা নাই। তেওঁ অপৰাধী হৈছে তেওঁৰ আন্তৰিক নেতিবাচক চিন্তাৰ ফলত। আমাৰ সমাজত এটা কথা বহুতেই প্ৰচলিত হয়, বোলে সৎ ব্যক্তিয়ে দুখ হয়, অসৎ ব্যক্তিয়ে সুখী হয়। কিন্তু যদি আমি তাক গভীৰভাৱে চিন্তা কৰি চাওঁ তেনেহ'লে যাক আমি অসৎ ব্যক্তি বুলি কৈছোঁ নহয়, সেই মানুহজনৰ এনেকুৱা সমাজখন জিনিব পৰা প্ৰশংসনীয় গুণ আছে, সেইকাৰণে তেওঁ সুখী হৈ আছে আৰু ধনী হৈ আছে। কিন্তু যাক আমি সৎ ব্যক্তি বুলি কৈছোঁ, সেই সৎ ব্যক্তিজনৰ এনেকুৱা দুখ গুণ আছে যিটো সাধাৰণ মানুহৰ লগত নাই, সেইকাৰণে তেওঁ দুখী হৈ আছে। এই সকলোবোৰ আমাৰ চিন্তাৰে পৰিণাম হয়। বন্ধুসকল, আমাৰ শৰীৰতো চিন্তা শক্তিৰ বহুতো প্ৰভাৱ পেলাই দেখা যায়। শৰীৰ মনৰ গোলাম হয়। মনে যেনেকুৱাই আদেশ দিয়ে তেনেকুৱাই শৰীৰে কাৰ্য কৰে। যেনেকৈ নেতিবাচক চিন্তাৰ আদেশত শৰীৰটো অসুস্থ হয় আৰু ইতিবাচক চিন্তাৰ আদেশত শৰীৰটো সুস্থ হয়। যেতিয়ালৈকে আপুনি নিজৰ চিন্তা সলনি কৰিব নোৱাৰে তেতিয়ালৈকে কোনেও আপোনাৰ জীৱনটো সলনি কৰিব নোৱাৰে, যিমানে আপুনি কাণ পান সলনি কৰক। বন্ধুসকল, আমাৰ লক্ষ্যৰ প্ৰথম ৰাস্তা কি জানেনে? সেয়া হৈছে আমাৰ চিন্তা অৰ্থাৎ ইচ্ছা। যেতিয়ালৈকে আমাৰ চিন্তা আৰু উদ্দেশ্য একেলগ কৰি নলয় তেতিয়ালৈকে আমি লক্ষ্য স্থানত পাব নোৱাৰে। সকলোৱে জানে, লক্ষ্যবিহীন জীৱন গৰিয়াল নথকা নাৱৰ দৰে। আমি যদি জীৱনৰ সাগৰত লক্ষ্যহীন নাও মেলি দিওঁ তেনেহ'লে কোন স্থানত পাবগৈ তাৰ কোনো ঠিকনা নাই। সেইকাৰণে আমাৰ জীৱনটো ন্যায়তাৰ এটা উদ্দেশ্য থাকিব লাগে। সেই উদ্দেশ্য চিন্তাৰ কেন্দ্ৰবিন্দু বনাই তাক দায়বদ্ধতাৰে, আত্মনিয়ন্ত্ৰণেৰে আৰু একাগ্ৰতাৰে প্ৰাপ্ত কৰিবলৈ সমৰ্পণ কৰিব লাগে। যদি কোনো এটা উদ্দেশ্য পূৰ্ণ কৰিবলৈ অসফলতা হয় তেনেহ'লে তাক আৱশ্যকীয় ৰূপত তেতিয়ালৈকে কৰি থাকিব লাগে যেতিয়ালৈকে আপোনাৰ দুৰ্বলতা দূৰ কৰি নলয়। নিজৰ দুৰ্বলতাক জানি আৰু তাক সত্য বুলি মানি প্ৰয়াস আৰু অভ্যাসৰ দ্বাৰা দূৰ কৰিব লাগে। মানুহে ভয় আৰু সন্দেহক মনৰ পৰা উলিয়াই দিব লাগে আৰু লক্ষ্যলৈ কেন্দ্ৰিত কৰি আগবাঢ়িব লাগে। ভয় আৰু সন্দেহে জীৱনৰ কোন ৰাস্তাকো একা বেকা কৰি পেলায় আৰু আপোনাৰ আত্মবিশ্বাসকো হেৰুৱাই দিয়ে। এজন মহান সপোন দেখা ব্যক্তিয়ে বিশ্বখন উজ্জ্বল কৰি পেলায়। আপোনাৰ হৃদয়ত যি সুন্দৰ পৰিকল্পনা আৰু উচ্চ আদৰ্শ সজাই ৰাখিছে সেয়াই বাস্তৱত পৰিণত হ'ব। ডাঙৰ ডাঙৰ উপলব্ধিবোৰো এটা সময়ত সামান্য সপোন আছিল। লক্ষ্যবিহীন কৰ্মবিহীন ব্যক্তিয়ে কেৱল সম্ভাৱনাৰ ঘটনা, সৌভাগ্য আৰু সুযোগ দেখি থাকে। তেওঁ আনৰ সফলতাক চাই সেই মানুহজনক ভাগ্যৱান বুলি প্ৰশংসা কৰি থাকে, কিন্তু সেই মানুহজনৰ অসফলতা, কষ্ট, সংঘৰ্ষ যুঁজি পাৰ কৰিছে তাক দেখি নাপায়। যিটো ভাগ্যৰ নাম দিছে কিন্তু সেয়া সেই মানুহজনৰ কষ্ট আৰু চেষ্টাৰ ফল হয়। বন্ধুসকল, আপোনালোকলৈ সুন্দৰ সুন্দৰ কথা আগবঢ়াল। এই ভিডিঅ'ত বহুতো জ্ঞান লুকাই আছে। আপোনালোকে এবাৰ নহয় বাৰে বাৰে শুনিব লাগিব, বাৰে বাৰে দেখিব লাগিব যদি আপুনি জীৱনত আগবাঢ়িব বিচাৰে। ময়ো এই জ্ঞানবিলাকৰ এটা কিতাপৰ পৰা শিকিছিলোঁ। সেই কিতাপখনৰ নাম এজ এ মেন thinketh। আপোনালোকেও সেই কিতাপখন পঢ়ি চাব। মই ডেছক্ৰিপশ্যনৰ লিংকটো দিছোঁ, তাত গৈ কিনে আপোনালোকে কিনি পঢ়িব পাৰে। যিসকল ব্যক্তি শিকিব নিবিচাৰে তেওঁ কেতিয়াও জীৱনত আগবাঢ়িব নোৱাৰে। ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰি দিব, আৰু আপোনালোকে নিশ্চয় জানে এই নতুন চেনেলখন আপোনালোক
আপোনালোকৰ সহায়ৰ প্ৰয়োজন হৈ আছে নতুন এটা জ্ঞানৰ সৈতে আন এটি ভিডিঅ'ত আকৌ লগ পাম আজিলৈ বিদায় লৈছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নমস্কাৰ জয় আই